এটা ইউটিউব চেনেল আছে প্ৰাঞ্জল অসম বুলি সময় অসমবাসী ৰাইজক শ্বেয়াৰ কৰি দিব আৰু আপোনালোকক সহায় কৰিব সেই ভিডিঅ' কণ্টেণ্ট বনাই থাকিবা সকলোকে মোৰ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ ধন্যবাদ থেংক ইউ হেল্ল' গাইজ আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে আজি মই আহিছিলোঁ নআলি আঞ্চলিক যুৱ সমাজৰ উদ্যোগত যি শ্ৰীকৃষ্ণ ৰাসলীলা 22-23-24 তাৰিখে আয়োজন কৰি অহা অসমৰ সিমূৰৰ পৰা সিমূৰলৈ প্ৰত্যেকখন মঞ্চতে খলকনি সৃষ্টি কৰি অহা দীপলিনা দেখাবা এইখন মঞ্চতে 22 তাৰিখে দৈৱকী ৰূপত তেওঁ অভিনয় কৰি গৈছে আজি অন্তিমটো দিন এই অন্তিমটো দিনত আপোনালোকে সকলোৱে জানে যে বেহৰবাৰী আউটপোষ্ট দীপজ্যোতি কেওট বুলি ক'লে সকলোৱে চিনি নাপায় মোহন দাক সকলোৱে পৰিচিত আজি এই মোহন দা আপোনালোকৰ মাজত কন্দুৰা চৰিত্ৰ ৰূপায়ণ কৰিব এই কন্দুৰা চৰিত্ৰ ৰূপায়ণ কৰা আপোনালোকক দৃশ্য মই দেখাবলৈ যত্ন কৰিম প্ৰত্যেকটো দৃশ্য মই আপোনালোকক দেখাবলৈ যত্ন কৰিম লগতে এতিয়া পেইণ্টিঙৰ কাম চলি আছে মই পেইণ্টিঙৰ কামো আপোনালোকক অকণমান হ'লেও দেখাবলৈ যত্ন কৰিম যদি ভিডিঅ'টো ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট এটা প্ৰাঞ্জল অসম ইউটিউব চেনেলটোক আপোনালোকৰ সহায় সহযোগিতা কৰি অলপ সহায় আগবঢ়াব বুলি আপোনালোকৰ পৰা মই আশীৰ্বাদ বিচাৰিছোঁ এতিয়া ভিডিঅ'টো মই বাহিৰৰ পৰিৱেশ আপোনালোকক অকণমান দেখুৱাবলৈ এয়া কাউণ্টিঙৰ দৃশ্য কাউণ্টিঙৰ ভিতৰত নাটক চলি আছে ভিতৰত নাটক অলপ বাহিৰৰ পৰিৱেশ দেখুৱাবলৈ যত্ন কৰিম তাৰপিছত মই ভিতৰলৈ যাম আপোনাৰ ভিতৰত প্ৰত্যেকটো দৃশ্য মই দেখাবলৈ যত্ন কৰি যাম বাহিৰৰ পৰিৱেশ আপোনালোকে দেখি কি সুন্দৰকৈ এয়া চাওক কি সুন্দৰকৈ চেল্ফি পইণ্ট তেওঁলোকে নআলি আঞ্চলিক যুৱ সমাজে চেল্ফি পইণ্ট এয়া বনাবলৈ সক্ষম হৈছে কি সুন্দৰ অকল এয়া চেল্ফি পইণ্টে নহয় আৰু দেখাবলৈ মই যত্ন কৰিম এয়া দোকান পোহৰ প্ৰত্যেকখন দোকানতে ভিৰ দেখিবলৈ আমি পাওঁ দুয়োপাৰে দোকান এয়া দুয়োপাৰে দোকান দি আছে এয়া গ্ৰাহকৰ ভিৰ মই দেখাবলৈ যত্ন কৰিছোঁ চেল্ফি পইণ্ট বনাই থোৱা আছে এয়া চেল্ফি পইণ্ট আৰু চেল্ফি পইণ্ট সুন্দৰকৈ সজাই পৰাই তোলা হৈছে আৰু মই চাওক কৃষ্ণ আৰু ৰাধাৰ এয়া চেল্ফি পইণ্ট আপোনালোকে মুখতে দেখিবলৈ পাব এয়া কৃষ্ণ আৰু ৰাধাৰ চেল্ফি পইণ্ট বনাই থোৱা আছে চাওক আৰু এটা দৃশ্য এয়া চেল্ফি পইণ্ট ধুনীয়াকৈ সজাই পৰাই তোলা হৈছে নআলি আঞ্চলিক যুৱ সমাজৰ উদ্যোগত যি 3 দিনীয়া কাৰ্যসূচী আপোনালোকে সকলোৱে জানে অতি সুন্দৰকৈ পাৰ হৈছে অনাগত দিনত যাতে আৰু ইয়াতকৈ ভালদৰে পাৰ হওক আপোনালোকৰ আশীৰ্বাদ ৰাইজে বিচাৰিব আপোনালোকৰ সহায় সহযোগিতা কামনা কৰি ৰাস উপভোগ কৰোঁ সকলোৱে ভিতৰলৈ বৰ্তমান গৈ আছোঁ ভিতৰত যোৱাকৈ এয়া চাওক আপোনালোকে দেখিবলৈ পাইছে ভিতৰৰ দৃশ্য মই আপোনালোক দেখাবলৈ যত্ন কৰিছোঁ আজি যিসকলে ভাৱৰীয়া আছে তেওঁলোকৰ যিসকল নিজৰ দায়িত্ব আছে দায়িত্বসমূহ পালন কৰিবলৈ গৈ আছে এয়া চাওক পেইণ্টিঙৰ কাম চলি আছে আপোনালোকক মই যিমান পাৰোঁ দৃশ্যসমূহ দেখাবলৈ যত্ন কৰি গৈ আছোঁ ভিডিঅ'টো খালি স্কিপ নকৰি চাই যাব মোক ওচৰলৈ মাতিছে খাবি খুৱাইছে বুলি গম পাই গা চা দিয়ে নে কিনে গৈছে নাখাওঁ খাবি কি খাবি চকীখন খাবি হয় নাপায় কেনেকৈ খাবি কি দেখাই নাপায় দেখাব কি ভাল খাবি কি খাবি খাবি কি তোক ধনী বাতৰি অকমান দি দিওঁ খাব কি খাবি হা ইমান গা এখন ভয়ে কাম নকৰে নেকি এনেকে কৈছো যে নাই কিনো কৈছো
কাম নকৰে অলপ শুই দে গছকি দিওঁ নেকি হা অঁ এইটো জিভা ওলাই আহিব আইও একে গোটেই এৰাল দিছা গৰুটোৱে আৰু হা একে ভাবকে কি জীৱনী তাৰ যিখন ৰুম মেলিছাকে মানুহে ৰুমে সোমাই যাব দুবহাত শেষ এতিয়া খাব নোৱাৰি মই কলগছ আনিম কলগছ খাব লাগিব মহাকে ফালিব নালাগে খাইছে গাটো ফানিছে হে হয় কি জীৱ সৃষ্টি কৰিছে গিল 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 গাটো খাম মূৰটো খাম হা মূৰত খাম গালত ফালিছে ঠাণ্ডা কৰি আৰু গুড় দি দিম ঘৰ পৰিয়ালকো খুৱাব তোৰ গালতে বিচাৰি লাগ পাৰিব না হ'ব যা যা লৈ যা এনেকে জনাহেঁতেন মোৰ গা চা লৈ খানি আহিলে অঁ ঘূৰাই দিম নেকি হা পেটলৈ যোৱা নাই খৰি আনি একদম খাবলৈকে জন্ম পালে হ'ব হ'ব এতিয়া আহিব নালাগে আকৌ সন্তান জন্ম হ'লে আকৌ খবৰ দিম যা যা অঁ মই আকৌ এনেকৈ তোমাৰ ত্যাগো দি উলিয়াওঁ অঁ মই একে উলিয়াব জানো অঁ পিছফালে কেনে চিচি পাছফালে কেনে এইখনো লগতে দি পঠাব লাগিছিল কি ভাগত পৰিছে কি গৰমত ভাত দিলো কান্দুৰীয়ে গম পালেতো মই শেষে আমি নুখালে নোখোৱা খোৱালে এনেকে খাওঁ ঠিক উগাই যা গাখীৰ বান্ধি দি যা কি হৈছে কি চেপা মাৰি সেইটো নহয় আগলে আগলে সেইখিনি নবহিব কি দিন দেখুৱালা আজি অলপ দূৰ আছে ভিতৰত আহক আহক অঁ অঁ হয় হয় কেনে পালে ভাল পালে গতিকে আকৌ অহা অকণমান দেৰি হ'ল হয় হয় অকণমান সোনকাল হ'ল অঁ ধুনীয়া ধুনীয়া মইতো ভাবিছোঁ ৰাতি থাকি যাব নেকি ৰাতি কথা নকবা ৰাতি কথা ক'লে মোৰ দুখ লাগিব মই কিন্তু কান্দি কিয় মোৰ সংসাৰখন আন্ধাৰ আন্ধাৰ অঁ কিয় তুমি যেনেকে মোক সুধিছিলা মোৰ সংসাৰখন কি হ'ব সেই তেনেকে মোৰ সংসাৰখন যেতিয়া পাতিছিলোঁ তেতিয়া মানে মই অনা পিছদিনাখনি আৰু ৰুমত তেওঁ আছে মই সুধিলোঁ তেওঁ তুমি ক'ত আছা বোলে মই ইয়াতে আছোঁ তুমি ক'ত আছা বোলে মই ইয়াতে আছোঁ তুমি ক'ত আছা মই ইয়াতে আছোঁ বুলি যেতিয়া হাঁহিখন মাৰিলা দাঁতকেইটা দেখিবলৈ বগা তেতিয়াহে গম পালোঁ মোৰ সংসাৰখন আন্ধাৰ
পিছে তোমাৰ সংসাৰখনৰ কথা মই ইমান নাজানিম খালো পালো খোলাকটি তাল মানে পাছজনীয়া ক'ব দে দুইটা লৈ কাটি মাৰি যাওঁ ধুনীয়া ধুনীয়া নৃত্যও হৈছে গৈ আছে সুন্দৰ ধুনীয়াকে সুন্দৰ গোটেই ধুতি হালধীয়া হ'বা দেই প্ৰভু একে ধুনীয়া পাইছেনে কি খুৱাইছা আৰু দেই নক'বা হয় গুড়হে অলপ বেছি পালোঁ দেই গুড় খালে চেনীৰ মিঠা খাবনে গুড়ৰে মিঠা খাব দুইটাই তাকে আপোনাৰ হাঁহিয়ে কয় নহয় পিছে পেটৰ কিবা অসুবিধা অসুবিধাটো নাই বাৰু নাই অলপ দূৰলৈ গৈ কৰিম দিয়ক ইয়াতে কৰিলে বেয়া পাবা নহয় মই বেয়া নাপালেতো মইহে চাফা কৰিব লাগিব নিজে কওঁ তোমাৰ যে কি পৰিয়ালৰ অসুবিধাখিনি একেবাৰে মানুহটো ভাল চৰিত্ৰহে কম জগিছে গৈ থাকক ধুনীয়া এজনো পৰিলে আমি এনেকেই খোৱা হাত ধোৱা নাখাই পেটটো খৰি পৰিব পেটটো পাছফালে ভৰাই দিওঁ নেকি বল আপুনি তাত থৈ আহিলে বাকী দুজন কিন্তু সেই ৰাতি কাষত বহি আছে লগ পাবগৈ বোলে যাব নেকি বল আপুনি কোনে সময় জল লৈ গৈ আছে হয় কি হ'ব খোৱাৰ আগতে ভাবিব লাগিছিল আপোনাৰ দুইফালে কথা কৈ আছে গম পাইছ